আমাৰ এই চেনেলটো বনোৱাৰ উদ্দেশ্য হৈছে কম সময়ত ভাল ভিডিঅ' বনোৱা। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টোত আমি ক'বলৈ ওলাইছোঁ আপোনাৰ ইলেক্ট্ৰিচিটি বিল কেনেকৈ আপোনাৰ নিজৰ ফোন বা লেপটপ ইউজ কৰি চাব পাৰিব। প্ৰথমে আমি গুগলত চাৰ্চ কৰিব লাগিব APDCL চাৰ্চ কৰি দিলোঁ। এতিয়া প্ৰথম ৱেবছাইটটো খোল খাইছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড আৰু এইটো আমি তাত ক্লিক কৰিলোঁ। ইয়াত সম্পূৰ্ণ ৱেবছাইটটো খোল খাই গৈছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেডৰ আমাৰ অসমৰ যোনটো ৱেবছাইট সেইটো খোল খাইছে। তাৰপিছত আমি তললৈ যাব লাগিব আৰু ইয়াত কিছুমান অপচন আছে আৰু ইয়াত আমি পে মাই ইলেক্ট্ৰিচিটি বিল আৰু আমি ইয়াত নিজৰ ইলেক্ট্ৰিচিটি বিল পে কৰিব পাৰোঁ আৰু এইটো আমি ভিউ মাই ইলেক্ট্ৰিচিটি বিল আমি নিজৰ ইলেক্ট্ৰিচিটি বিল চাবৰ কাৰণে ভিউ মাই ইলেক্ট্ৰিচিটি বিলত যাব লাগিব। কেনেকৈ পে' কৰিব লাগে তাৰ কাৰণে এটা নতুন ভিডিঅ' বনাম। যদি ভিডিঅ'টো বনোৱা আপোনালোকৰ ইচ্ছা কৰে তেনেহ'লে প্লিজ কমেণ্টত লিখিব। আমি ক্লিক কৰিলোঁ ভিউ মাই ইলেক্ট্ৰিচিটি বিল। ইয়াত আমি পেজটো খোল খাইছে। ইয়াত আমি কনজিউমাৰ আইডি আপোনাৰ বিলখনৰ একে ওপৰত থাকে সেইটো আপুনি চাই পেলাই ইয়াত বহাব লাগিব। মই নিজৰ কনজিউমাৰ আইডিটো বহাই দিছোঁ। আৰু ইয়াত কেপচা এটা আছে এইটো হুবহু বহাব লাগিব। আৰু ভেৰিফাই কৰি দিব লাগিব। ইয়াত টোটেল মোৰ এমাউণ্টটো কিমান আহি গৈছে 287 ৰুপিজ আৰু আমি বিলখন চাবৰ কাৰণে ইয়াত PDFটোত ক্লিক কৰিব লাগিব। ইয়াত আমাৰ সম্পূৰ্ণ মাহটোৰ বিলখন আহি গৈছে আৰু এইটো আপুনি প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰে আৰু এনেকেই চাব পৰা যায় নিজৰ বিলটো। Thanks for watching. Please subscribe, share আৰু ভাল লাগিলে লাইক কৰিব।